ছাত্ৰছাত্ৰীসকল, মই তোমালোকক আজি দশম শ্ৰেণী বিজ্ঞানৰ ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ টাইপছ অফ কেমিকেল ৰিয়েকশ্যন এই বিষয়ে পাঠদান দিবলৈ ওলাইছোঁ। ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰৰ বিষয়ে আমি আলোচনা কৰাৰ আগতে আমি ৰাসায়নিক বিক্ৰিয়াৰ কথা পুনৰ এবাৰ দোহাৰিব বিচাৰিছোঁ। মই আগৰ ভিডিঅ'টো কেমিকেল ৰিয়েকশ্যনৰ ওপৰত মই ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। তোমালোকে নিশ্চয় মোৰ ভিডিঅ' চাই আছা। মোৰ ভিডিঅ'সমূহ ধাৰাবাহিকভাৱে পাই থাকিবলৈ হ'লে তোমালোকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, তোমালোক যদি নতুনকৈ আহিছা তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা বেল আইকনটো টিপি দিবা যাতে সোনকালে তোমালোকে মোৰ ভিডিঅ'সমূহ পাব পাৰা। এতিয়া আমি আহিলোঁ ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰৰ বিষয়ে আলোচনা কৰাৰ আগত আমি ৰাসায়নিক বিক্ৰিয়াৰ কথা আকৌ এবাৰ মই দোহাৰিব বিচাৰিছোঁ। ৰাসায়নিক বিক্ৰিয়া এটাত কি হয়? সাধাৰণতে ৰাসায়নিক বিক্ৰিয়া এটাত দুই বা ততোধিক মৌল লগ হৈ পেলাই এটা যৌগ গঠন হয়। ধৰি ল'লোঁ পানীৰ হাইড্ৰজেনৰ এটা অণু লগ অক্সিজেনৰ এটা অণুৰ লগত লগ হৈ পানীৰ সৃষ্টি হয়। H2O লিকুইড। এতিয়া এইটো এটা ৰাসায়নিক বিক্ৰিয়া। এই ৰাসায়নিক বিক্ৰিয়াটো আমি এই কাঁচিনেৰে দেখুৱাইছোঁ যে হাইড্ৰজেন গেছৰ লগত অক্সিজেন গেছৰ ৰাসায়নিক বিক্ৰিয়া হৈ পানীৰ সৃষ্টি হ'ল। এই ৰাসায়নিক বিক্ৰিয়াটোত বাওঁফালে যিবিলাক আছে হাইড্ৰজেন গেছ আৰু অক্সিজেন গেছ আছে, বাওঁফালে থকা এই গেছেই হওক বা অন্য ৰাসায়নিক বিক্ৰিয়াত অন্য বেলেগ ধাতু থাকিব, যিয়েই নাথাকক, বাওঁফালে থকা মৌল সেইবিলাকক আমি বিক্ৰিয়ক বুলি ক'ম। মানে এই বস্তুবিলাকৰ মাজত ৰাসায়নিক বিক্ৰিয়া হৈছে। বিক্ৰিয়া হৈ এইফালে যিবিলাক বস্তু উৎপন্ন হয় সেইবিলাকক বিক্ৰিয়াজাত পদাৰ্থ বুলি কোৱা হয়। বিক্ৰিয়কবিলাক লগ হৈ বিক্ৰিয়াজাত পদাৰ্থৰ সৃষ্টি হয়। এতিয়া ৰাসায়নিক বিক্ৰিয়া এটা এনেকুৱা এটা বিক্ৰিয়া য'ত বস্তু এটা স্থায়ী পৰিৱৰ্তন হয়। ভৌতিক পৰিৱৰ্তনৰ বিপৰীত ৰাসায়নিক পৰিৱৰ্তনত বস্তুৰ স্থায়ী পৰিৱৰ্তন হয়। হাইড্ৰজেন আৰু অক্সিজেন লগ লাগি পানীৰ সৃষ্টি হৈছে। কিন্তু এনেকুৱা এটা কথা আছে, তোমালোকে মন কৰিবা যে ৰাসায়নিক বিক্ৰিয়াত কোনো এটা মৌলৰ কোনো এটা পৰমাণু লষ্ট হ'ব নোৱাৰে, কেতিয়াও লষ্ট নহয়, নাইকিয়াও হৈ যাব নোৱাৰে বা আমি পৰমাণু এটা বেছি কৰি দিব নোৱাৰোঁ। ইয়াত হাইড্ৰজেনৰ দুটা পৰমাণু লগ হৈছে আৰু অক্সিজেনৰ দুটা পৰমাণু লগ হৈ পানী এটা অণু সৃষ্টি কৰিছে। এতিয়া এইটো যদিও ৰাসায়নিক সমীকৰণ, ইয়াক আমি সমতুল কৰিব লাগিব। ইয়াত অক্সিজেন এটা আছে কিন্তু বাওঁফালে অক্সিজেন দুটা আছিল। গতিকে আমি অক্সিজেন ইয়াত 2 এটা দি দিয়াৰ লগে লগে পানী অণুটোৰ আগফালে আমি 2 লগাই দিয়াৰ লগে লগে এইটো সন্তুলিত কৰা বুলি কয়। ইয়াত অক্সিজেন দুটা হৈ গ'ল, হাইড্ৰজেন কিন্তু 4টা হ'ল। সেইবাবে আমি বাওঁফালে আহি হাইড্ৰজেন যিহেতু দুটা আছিল, ইয়াত আমি আগফালে 2টা দি দিলোঁ, 2 × 2 = 4। গতিকে সমীকৰণটো সোঁফাল আৰু বাওঁফাল মিলি গ'ল। এতিয়া মানে হাইড্ৰজেনৰ দুটা অণু লগত অক্সিজেনৰ এটা অণু লগ হৈ দুটা পানীৰ অণু সৃষ্টি কৰে। এইটোৱে হ'ল ৰাসায়নিক সমীকৰণ যিটো সন্তুলিত হৈ আছে। এতিয়া আমি এটা কথা আজি গম পালোঁ যে ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়কবিলাক লগ হৈ বিক্ৰিয়াজাত পদাৰ্থৰ সৃষ্টি কৰে। কেতিয়াবা ৰাসায়নিক বিক্ৰিয়া যে সদায় কোনোবা বস্তু লগ হৈ ৰাসায়নিক বিক্ৰিয়া হ'ব এনে নহয়। কেতিয়াবা তাপ পালে কোনোবা ৰাসায়নিক যৌগ কোনোবা এটা যৌগ ভাগি অন্যান্য মৌল কিছুমানৰ সৃষ্টি হ'ব পাৰে। আমি সেই বিষয়ে পৰৱৰ্তী সময়ত আলোচনা কৰিম। সেইবিলাকো হ'ল ৰাসায়নিক বিক্ৰিয়া য'ত তাপ পালে বস্তু এটা দ্বিখণ্ডিত হয়। এতিয়া আমি ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰবিলাকৰ ভিতৰলৈ সোমাই যাওঁ। ৰাসায়নিক বিক্ৰিয়াৰ আমি প্ৰকাৰৰ ভিতৰত আমি 2 ধৰণৰ ৰাসায়নিক বিক্ৰিয়াৰ কথা আলোচনা কৰিম। আমি ৰাসায়নিক বিক্ৰিয়াৰ প্ৰথমটো হ'ল সংযোজন বিক্ৰিয়া। আমি সংযোজন বিক্ৰিয়াৰ বিষয়ে আলোচনা কৰিম। সংযোজন বিক্ৰিয়া ইয়াক কোৱা হয় কম্বিনেশ্যন ৰিয়েকশ্যন। সংযোজন বিক্ৰিয়া আচলতে কি হয়, যিবোৰ ৰাসায়নিক বিক্ৰিয়াত একাধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ
এবিধ মাত্ৰ মৌল সৃষ্টি কৰিব। আমি উদাহৰণ এটা লৈ লওঁ, ধৰি ল'লোঁ এটা কাৰ্বন এটা ধাতু, ই সলিড কাৰ্বন আৰু লগত আমি অক্সিজেন গেছ। আমি কি বুলি ক'ম যে এইটো এটা ৰাসায়নিক বিক্ৰিয়া হ'ব, যিহেতু যিবোৰ ৰাসায়নিক বিক্ৰিয়াত একাধিক, ইয়াত যিহেতু দুটা আছে, এটাতকৈ অধিক আছে, একাধিক বিক্ৰিয়ক পদাৰ্থ, এইবিলাক বিক্ৰিয়ক পদাৰ্থ বুলি কয়। বিক্ৰিয়ক পদাৰ্থবিলাক লগ হৈ এবিধ যৌগ সৃষ্টি কৰে, তেতিয়া তেনেধৰণৰ ৰাসায়নিক বিক্ৰিয়াকে সংযোজন বিক্ৰিয়া বুলি কোৱা হয়। এতিয়া আমি উদাহৰণ যিটো দেখুৱাব বিচাৰিছোঁ, তাত কাৰ্বনক আমি দহন কৰিছোঁ। অক্সিজেনৰ লগত বিক্ৰিয়া ঘটিলে আমি তাক দহন কৰা বুলি কোৱা হয়, যিহেতু দহন সদায় অক্সিজেনৰ লগত হয়। গতিকে দহন কৰিলে কি উৎপন্ন হ'ব? কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব। ই যিহেতু এটা গেছ, গতিকে আমি জি দিলোঁ। এতিয়া আমি দেখিলোঁ যে দুটা বিক্ৰিয়ক লগ হৈ পেলাই এটা বিক্ৰিয়াজাত পদাৰ্থ সৃষ্টি হৈছে। এনেধৰণৰ বিক্ৰিয়াকে সংযোজন বিক্ৰিয়া বুলি কোৱা হয়। এইবিলাক লগ হৈ এটা বিক্ৰিয়াজাত পদাৰ্থ সৃষ্টি হৈছে, গতিকে এনেধৰণৰ ৰাসায়নিক বিক্ৰিয়াক সংযোজন বিক্ৰিয়া বুলি কোৱা হয়। আমি তেনেধৰণে আগতে আমি কৈ আহিছোঁ যে হাইড্ৰজেন এটা গেছ, হাইড্ৰজেনৰ এটা অণু প্লাছ অক্সিজেনৰ অণু, ইউ গেছ, লগ হৈ পেলাই পানী সৃষ্টি হয়। আৰু সমীকৰণ, ই এটা লিকুইড, পানীটো ইয়াক সন্তুলিত কৰিবৰ কাৰণে আমি 2 দিলোঁ, ইয়াত 2 দিলোঁ। এইটো এটা সন্তুলিত ৰাসায়নিক বিক্ৰিয়া হ'ল। এতিয়া হাইড্ৰজেন আৰু অক্সিজেন লগ লাগি পানী অণু সৃষ্টি হৈছে, ইও এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ। একেধৰণে আমি যিটো পৰাচুন বুলি কওঁ, কেলছিয়াম অক্সাইড সলিড হয়। কেলছিয়াম অক্সাইডৰ লগত যদি পানীৰ ৰাসায়নিক বিক্ৰিয়া ঘটাওঁ, পানীটো লিকুইড, আমি পাম কেলছিয়াম হাইড্ৰক্সাইড CaOH2, ই একুয়া, জলীয়। গতিকে কেলছিয়াম অক্সাইডৰ লগত পানীৰ ৰাসায়নিক বিক্ৰিয়া ঘটোৱাত কেলছিয়াম হাইড্ৰক্সাইড এবিধ যৌগ উৎপন্ন হৈছে, ইও এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ। গতিকে আমি এটা কথাই গম পালোঁ যে ৰাসায়নিক বিক্ৰিয়াত যদি একাধিক বিক্ৰিয়ক লগ হৈ পেলাই এবিধ মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থৰ সৃষ্টি হয়, তেনেকুৱা ৰাসায়নিক বিক্ৰিয়াক আমি কি বুলি ক'ম? সংযোজন বিক্ৰিয়া বুলি ক'ম। এতিয়া আহিলোঁ আমি বিয়োজন বিক্ৰিয়া। সংযোজন বিক্ৰিয়াৰ সম্পূৰ্ণ বিপৰীত বুলি ক'ব লাগিব বিয়োজন বিক্ৰিয়া। মানে ডিকম্পজিশ্যন। বিয়োজন বিক্ৰিয়াটো কেনেকুৱা? বিয়োজন বিক্ৰিয়াত হ'ল সংযোজন বিক্ৰিয়াৰ সম্পূৰ্ণ বিপৰীত। এই বিক্ৰিয়াবোৰত আচলতে এটা যৌগ এটা তাপ পায়, সি ভাগি যায়, ভাগি পেলাই 2 বা ততোধিক পদাৰ্থৰ সৃষ্টি কৰিব। এনেকৈ ভাগি যোৱা বিক্ৰিয়াবিলাককে বিয়োজন বিক্ৰিয়া বুলি কোৱা হয়। এতিয়া আমি ধৰি ল'লোঁ কেলছিয়াম কাৰ্বনেট, চূণশিল, মানে কেলছিয়াম কাৰ্বনেট, ই সলিড হয়, এইটো আমি চূণশিল বুলি কওঁ। এই চূণশিলক আমি যেতিয়া তাপ দিম, তাপ পালে চূণশিলটো ক'লৈ পৰিণত হৈ যায়? কেলছিয়াম অক্সাইড, যিটো পৰাচুন বুলি কোৱা হয়, কেলছিয়াম অক্সাইডলৈ পৰিণত হৈ যায়। লগতে কি উৎপন্ন হয়? কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়, কাৰ্বন ডাই অক্সাইড গেছ। এতিয়া এইটোত এটা মাত্ৰ যৌগ আছিলে কেলছিয়াম কাৰ্বনেট, তাক তাপ দিয়াৰ লগে লগে কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড দুটা বিক্ৰিয়াজাত পদাৰ্থলৈ পৰিণত হয়। এতিয়া আমি আৰু এটা উদাহৰণ চাওঁ, চিলভাৰ ক্লৰাইড যেতিয়া সূৰ্যৰ পোহৰ পৰিব, চিলভাৰ ক্লৰাইডত যদি সূৰ্যৰ পোহৰ পৰে, তেতিয়াহ'লে চিলভাৰ ক্লৰাইডটো ভাগি পেলাই চিলভাৰ আৰু ক্লৰিন দুটা পদাৰ্থ সৃষ্টি হয়। ই ডিকম্পজিশ্যন হয়, ভাগি যায়, বিভংগন হয়। ইয়াতে ক্লৰিন দুটা, আমি গতিকে আগফালে 2 লগালোঁ, তেতিয়া আমি চিলভাৰৰ আগত 2 দিলোঁ, তেতিয়া সমীকৰণটো সমতুল হ'ল।
এতিয়া ইও এটা বিয়োজন বিক্ৰিয়া উদাহৰণ, কাৰণ কিয় চিলভাৰ ক্লৰাইডটো যেতিয়া সূৰ্যৰ পোহৰ পৰি পেলাই ভাগি পেলাই চিলভাৰ আৰু ক্লৰিনলৈ পৰিণত হ'ল। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজি মই সংযোজন বিক্ৰিয়া আৰু বিয়োজন বিক্ৰিয়াৰ বিষয়ে পাঠ দিলোঁ। পৰৱৰ্তী সময়ত মই তোমালোকক ৰাসায়নিক বিক্ৰিয়া লগতে বিজ্ঞানৰ বাকী পাঠসমূহৰো প্ৰশ্ন উত্তৰ আৰু তোমালোকক টান পাব পৰা সকলো বিষয়ে মই ক্লাছ হিচাপে তোমালোকক দি থাকিম। তোমালোকে মোৰ ভিডিঅ'সমূহ চাই থাকিবা। ধন্যবাদ।